বন্ধুসকল, আপোনাৰ নিজৰ মোবাইলতে কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব। তাৰ কাৰণে এই ভিডিঅ'খন সম্পূৰ্ণৰূপে চাওক। বন্ধুসকল, প্ৰথমে আপুনি KKHSOUৰ অফিচিয়েল ৱেবছাইটটোত ক্লিক কৰিব। ইয়াত প্ৰথমে আহিছে KKৰ অফিচিয়েল ৱেবছাইটটো, তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি অনলাইন এডমিশ্যনত ক্লিক কৰিব লাগিব। ইয়াত দেখা পাই আছে অনলাইন এডমিশ্যন। তাৰপিছত ইণ্টাৰমিডিয়েট এডমিশ্যন 2nd, 3rd, 4th, 5th, 6th ছেমিষ্টাৰ লিখা আছে, তাতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা নতুন পেজ খোল খাব। তাৰপিছত আপুনি আপোনাৰ ছেমিষ্টাৰটো চিলেক্ট কৰি ল'ব। যেনেকুৱা মই মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ জুলাই ছিজন 2023 এইটো চিলেক্ট কৰিম, আৰু আপোনাৰ যোনটো হয় সেইটো আপুনি ক্লিক কৰি ল'ব। ইয়াতে আছে ক্লিক হেয়াৰ, ইয়াতে এটা ক্লিক কৰি দিব। তাৰপিছত এটা এনৰলমেণ্ট নম্বৰ আৰু পাছৱৰ্ডৰ অপশ্যন আহিছে। আপুনি আপোনাৰ নিজৰ এনৰলমেণ্ট নম্বৰটো বহাই দিব আৰু তলৰ বক্সটোত পাছৱৰ্ডটো বহাই দিব এনেকৈ। তাৰপিছত কেপচা কোডটো শুদ্ধকৈ বহাই দিব যাতে ভুল নহয়। কেপিটেল স্মল দুটাই ইউজ কৰিব। তাৰপিছত লগ ইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। নতুন পেজত আহি পেলাই মই যিহেতু 4th ছেমিষ্টাৰত এডমিশ্যন ল'ম, সেইকাৰণে মই 4th ছেমিষ্টাৰত ক্লিক কৰি লৈছোঁ। ক্লিক কৰাৰ লগে লগে এনেকুৱা নতুন এটা পেজ খোল খাব। ইয়াতে দেখা পাই আছে পেপাৰবিলাক আহিছে। ইয়াত ক'ৰ পেপাৰবিলাকতো চেম থাকিব, যিহেতু সেইবিলাকৰ সাল সলনি নহয়। অকল আপুনি ইলেক্টিভ পেপাৰবিলাকেহে চিলেক্ট কৰিব পাৰিব। ইয়াতে মই কম্পাৰেটিভ এডুকেশ্যনটো চিলেক্ট কৰি লৈছোঁ। আপোনাৰ যোনটো ভাল লাগে সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা নতুন এটা পেজ খোল খাব। তাৰপিছত ইয়াত দেখা পাই আছে ফিজবিলাক শ্ব' কৰিছে। তলত এইটো টোটেল ফিজ। তাৰপিছত তলত এটা বক্স আছে, এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি পে বাটনত ক্লিক কৰিব। লগে লগে এনেকুৱা এটা নতুন এটা পেজ খোল খাব। তাৰপিছত পে বুলি লিখা আছে, তাতে ক্লিক কৰি দিব। এইবাৰ আহিল আমাৰ পে'মেণ্টৰ কাম। এনেকুৱা পেজ অহাৰ লগে লগে আপুনি তলপিনে স্ক্ৰল কৰিব। ইয়াতে ডেবিট কাৰ্ড, প্ৰিপেইড কাৰ্ড এইবিলাকৰ অপশ্যন আছে। ইণ্টাৰনেট বেংকিং, UPI, যেনেকুৱা আপোনাৰ ফোনপে', গুগল পে'। মই যিহেতু ফোনপে' দি ইউজ কৰিম, সেইকাৰণে মই ইয়াতে UPI আইডিটো ইউজ কৰিবলৈ পাম, অথবা QR কোড ইউজ কৰিবলৈ পাম। যিহেতু মই QR কোডটো চিলেক্ট কৰি লৈছোঁ, এনেকৈ চিলেক্ট কৰি লোৱাৰ পিছত পে বাই এনি UPI এপ এইটোত ক্লিক কৰি দিয়াৰ লগে লগে ফোনপে'ৰ অপশ্যন আহিব, আৰু এনেকুৱা ডাইৰেক্ট লিংক হৈ যাব ফোনপে'ৰ লগত। যিহেতু প্ৰাইভেচিৰ কাৰণে এইটো শ্ব' কৰা নাই। তাৰপিছত আপুনি পে' কৰাৰ পিছত ডাইৰেক্ট পে'মেণ্ট হোৱাৰ লগে লগে এনেকুৱাই আকৌ সেই পেজত ঘূৰি আহিব। আপুনি একো কৰিব নালাগে, আকৌ বেক হৈ আহিব অট'মেটিকলি। অহাৰ পিছত এতিয়া ৰিচিপ্টখন ডাউনলোড কৰিব। ৰিচিপ্টখন ডাউনলোড কৰাৰ কাৰণে আপুনি আকৌ 4th ছেমিষ্টাৰ, যিহেতু মই 4th ছেমিষ্টাৰ চিলেক্ট কৰি লৈছিলোঁ, তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ডাউনলোডৰ অপশ্যন আহিব। এনেকৈ আপুনি ডাউনলোডত ক্লিক কৰি পেলাই আপোনাৰ এডমিশ্যন ৰিচিপ্টটো ডাউনলোড কৰি ল'ব পাৰিব। দেখা পাই আছে, আৰু তাত প্ৰিণ্টৰো অপশ্যন দিয়া আছে। যিহেতু আপোনাৰ প্ৰিণ্ট যদি কৰিব লগা হয়, তেনেহ'লে ডাউনলোড কৰি পেলাই এনেকৈ প্ৰিণ্ট কৰি ল'ব। ভিডিঅ'টি যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।